Pripa. স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ত। আজি লৈ আহিছোঁ কেমেৰাটো। কেমেৰা সবেই গম পায় কেমেৰাটো কিহৰ বেকাৰ জানে ক'ব বেকাৰ কৰিছে ঠিক আছে। আজি লৈ আহিছোঁ অলপ ফটোশ্বুট এটা কৰিবলৈ। ফটোশ্বুট মানে ভণ্টিয়ে তেওঁ ৰখি আছে। আজি চাওঁ কেনেকুৱা হয় ফটোবিলাক। যিহেতু মই কেমেৰা ব্যৱহাৰ কৰিছোঁ কেনন 200D Mark II আৰু ইয়াত আমাৰ 50mm লেন্স আছে। তাকে দুটা লৈ পেলাই ফটো কেইখনমান চাওঁ কেনেকুৱা হয়। আপোনালোকৰ চেনেলটোত দেখি পাই থাকিব যে ফটোবিলাক কেনেকুৱা হয়। তেতিয়া আপোনালোকৰ অলপমান ধাৰণা কৰিব পাৰিব যে এইটো কেমেৰাৰ পৰা কেনেকুৱা ওলাব পাৰে। চাই থাকক ভিডিঅ'টো। এতিয়া আমি আগবাঢ়িলোঁ ল'বলৈ। এতিয়া মোৰ লগত আছে, মোৰ পিছফালে আছে কুলদীপ চৌধুৰী, কেমেৰামেন কৰি আছে বৰ্তমান। আৰু এয়া মডেল লগ দেখুৱাই দিয়া অলপ। কৃষ্ণ নমস্কাৰ দেই সকলোকে। মডেল নাম পাই গৈছো আজি, খুব ভাল লাগিছে। একদম নিজকে মডেল কৈছে, কিন্তু মই মডেল নহয়, এনে জাষ্ট ফটোকেইখন উঠিব আহিছো। আৰু চিনি পাইছে চাগে দুই এজন মানে, মোৰ নামটো মই ক'ব নালাগে চাগে, দুই এজন মানে পাইছে, বহুতে নাপালো। নামটো তুমিয়ে কৈ দিয়া, তোমাৰ ভনীয়াৰ নামটো কৈ দিয়া। বিনি ব্লগছৰ মেম্বাৰ, তেওঁ মেম্বাৰ নহয় আচলতে অনাৰ বিনি ব্লগছৰ। আৰু আপোনালোকে দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই, আৰু যিসকলে মানে ভাল পায় বহুত বেছি তেওঁলোকে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পায় ভিডিঅ'বিলাক। মই কিনো কম আৰু সেইকাৰণে ভাল ধুনীয়া ধুনীয়া ফটো উঠাই আপোনালোকে ফটোগ্ৰাফীৰ কাৰণে কণ্টেক্ট কৰিব পাৰে। মহুধৰ শইকীয়া। চাই থাকক ফটোবিলাক। ফটো মাৰি গৈ থাকিম, তাৰ মাজে মাজে মই কৈ থাকিম কেনেকে মই ছেটিংছ লওঁ ফটোবিলাকৰ। আৰু ফটোবিলাক ভিডিঅ'টো পাব। মই বৰ্তমান গম পাব মই কি ছেটিংছ লৈছোঁ বৰ্তমান ফটোৰ কাৰণে। এতিয়া মডেলৰ ফটো পজিব। তাকে এটা মই এইটো ফুল ফ্ৰেম ল'লোঁ। এটা 1/3 এটা লৈ লওঁ। কিয় চকুত ধৰা নপৰে কণা হ'ল নেকি? ভালো নে ফটো উঠাই আজি আপোনাৰ অনুভৱ কেনেকুৱা? ফটো উঠাই ভাল লাগিছে। আজি বতৰটো অকমান লগ দিছে নেকি? বতৰটো, কাৰণ কি বৰষুণ এনেই কালি পৰহি বৰষুণে আহিছিলে, এতিয়া বৰষুণ নাই যিহেতু অকমান ৰ'দো ওলাইছে, ভাল লাগিছে। ভাল লাগিছে ন? পোহৰ হয়, ফটোবিলাকো ভাল হ'ব সেইকাৰণে। ফকাছত লৈ লওঁ নহ'লে গুচি যায়। হ'ল হ'ব এনেই দূৰৰ পৰাই আহে বাৰু। এটা গান চিলেক্ট কৰি লওঁ নেকি? মোৰ কেমেৰাত বনাব লাগিছিলে। কোনটো কেমেৰাত বনাব লাগিছিল? ভিডিঅ' কৰিছে দেই, ভিডিঅ' কৰিছে এইটো দেখুৱাই দিয়া, ভিডিঅ'টো দেখুৱাই দিয়া।